গুড মৰ্ণিং, কি খবৰ সকলোৰে? সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া পাইছে পুৱা 7। মই মোৰ ডিউটি যাবলৈ ওলাইছোঁ। বতৰটো ইমান আজি ভাল নহয়, অলপ বৰষুণ দি আছে। ছাতি লৈ যাব লাগিব হস্পিটেললৈ। হস্পিটেলখন বাৰু বেছি দূৰ নহয়, ওচৰতে হয়। আচলতে মই বাগান হস্পিটেলত কাম কৰোঁ। তো ওলাইছোঁ এতিয়া ডিউটিলৈ যাওঁ, ডিউটি জইন কৰোঁ। আকৌ লগ পাম আপোনালোকক। এতিয়া মই ডিউটি আহি আছোঁ, ছাতি লৈ আহিছোঁ। ইমান বৰষুণ দিছে। মই আচলতে কেইটামান কথা ক'ব বিচাৰিছোঁ যে মই বহুত দিন ভাবি আছিলোঁ যে মই এটা ইউটিউব চেনেল খুলিম বুলি। আল্টিমেটলি এতিয়া খুলিলোঁগৈ। বাকী মানে মোৰ ইউটিউব চেনেলটোত আপোনাৰ প্ৰায় হেল্থ ৰিলেটেড কিছুমান ভিডিঅ' থাকিব আৰু লগতে বাগানৰ কিছুমান কণ্ডিশ্যন যিবোৰ হয়তো আমাৰ অসমৰ মানুহে দেখা নাইকিয়া, সেইবোৰ মানে মই মোৰ ভিডিঅ'ৰ জৰিয়তে ইয়াত দেখাব বিচাৰিম। বাকী পিছত পাতিম। এতিয়া মই হস্পিটেল পালোঁহি। হেল্ল' গাইজ, মই আকৌ আহি গ'লোঁ। এতিয়া বাজিছে 3:30। মই আহিলোঁ, আহি ফ্ৰেছ হ'লোঁ। এতিয়া বোলো অকণমান আপোনালোকৰ লগতে কথা পাতোঁ। সময় আমনি লাগিছে, বোলো অকণমান বাহিৰলৈ যাওঁ। পিছে মই আহিছিলোঁ অলপ বাহিৰলৈ। মই বস্তু এটা দেখিছোঁ, আহক দেখাম মই আপোনাক বস্তুটো। মই শুনি চাইছোঁ ৰ, এইটো ভেদাইলতা হয়। ইমান ভেদাইলতা লাগি আছে, চব কেনেকৈ লাগি আছে ইয়াত ভেদাইলতা। সেই ভেদাইলতা ভেদাইলতা আজি খাব লাগিব। মানে আজি ৰাতি সাঁজটো ভেদাইলতা মোৰ চলি যাব। তেনেহ'লে অলপমান ভেদাইলতা ছিঙি লওঁ মই ন। মোৰ পাত যিহেতু ভেদাইলতা পালোৱে বিচাৰি, ভাবিলোঁ কি দুটামান ভোট জলকীয়াও ছিঙি লওঁ। কিন্তু ভোট জলকীয়া গছজোপা দেখোন ভোট জলকীয়া নায়েই। কেনি গ'ল ভোট জলকীয়াবোৰ? কালিতো দেখিছিলোঁ ভোট জলকীয়া। এতিয়া আহিলোঁ নৰসিংহ ছিঙিব। চাওক, মই নৰসিংহ ছিঙিছোঁ। নৰসিংহ ছিঙি থাকোঁতে মই সৌফালে দেখা পালোঁ, চাব দেই, এথোকা কল লাগি আছে। দেখাম আপোনালোকক কেনেদৰে কলথোকা লাগি আছে। ভাবিলোঁ আজি কলথোকা কাটোঁ। তো সেইবাবে মই দেখাম ৰ'ব দেই। চাওক এইয়া কলথোকা দেখিলে, সৌথোকা কল। এতিয়া আজিতো মই কলথোকা কাটিমেই। মোৰ মানে কল এনেকৈ লাগি থাকে গছতে, প্ৰায় আহি গৰুৱে গছতে খায়। সেইকাৰণে ভাবিলোঁ কি মই এইবাৰ এথোকা কল কাটিমেই। কাটি আনি ভিতৰত ভৰাইহে এৰিম। বাৰে বাৰে এনেকুৱা হয় মোৰ লগত। চাওকচোন, কলথোকা ইমান ডাঙৰ। মই জানো এথোকা কল কাটিব পাৰিম? পিছে মোৰ দাখনৰো ধাৰ অকণমানো নাই। কি যে হ'ব। যি কি নহওক, মনত সাহস বান্ধি আহিলোঁ মই কল কাটিবলৈ। পিছে কলজোপা দেখোন বহুত ওখ। মইতো বহুত চাপৰ আছোঁ ন, ভাবিছোঁ পাৰিম নে নোৱাৰিম। আকৌ কলজোপা যেতিয়া কাটিছোঁ, আঠা আহি মোৰ মুখতে পৰিছে। যি কি নহওক, এবাৰ ভাবিলোঁ এখন চকী আনি লৈ চকীখনত উঠিছোঁ। উঠি এতিয়া মই কাটিমেই কল। চাওক মই কেনেদৰে কল কাটিছোঁ। ফাইনেলি মই কল কাটি লৈ আছোঁ। কিমান ডাঙৰ ডাঙৰ ৰাখি দেখিছে? এইটো চবচে ডাঙৰ হয়, সেই চবচে ডাঙৰ হয়। এইটো মই কটাই নাই আচলতে। এইটো জোক চোক হ'ব। মোৰ যে জোকলে বহুত ভয় লাগে। যে পুৰা মূৰ্খ হয় এজনী। ভাবিছিলোঁ এটা বেগটোত কল সোমাই লৈ যাম, এয়া এটা বেগত সোমোৱা নাইকিয়া। কলখিনি কাটিলোঁ, এতিয়া ভালকৈ থৈ দিছোঁ। লাহে লাহে তাক পকিবলৈ দিম কলখিনি। তাৰপিছত লাহেকৈ খাব লাগিব। লগতে হস্পিটেলৰ মানুহ আছে, হস্পিটেলৰ মানুহক অলপমান দিম, কাৰণ ইমানখিনি কল অকলে খাব নোৱাৰি। বাকী মোৰ এনেকুৱা লাগিছে যে মোৰ চুলিত কলৰ আঠা পৰিলে আৰু গাটো পূৰা আঠা লাগিছে। এইখনত দেখাইছোঁ, এইখনত এইটো কেমেৰা নাই লোৱা, তাত ক'লা পৰি থকাটো আঠা লাগিলে। তাৰপিছত কাপোৰত আঠা লাগিলে। তো যাওঁ, মই চুলিখিনি ভালকৈ ধুব লাগিব একদম। আকৌ অলপ পিছত লগ পাই আছোঁ দেই। পাৰি, মোৰ গোটেই গাত ভৰি চবতে আঠা একদম। ধুলোঁ, তথাপিতো আঠাটো ভালকৈ নোযোৱা নিচিনা লাগি আছে। বাকী আজিলৈ ইমানেই মোৰ ভিডিঅ'টোত। বাকী আপোনালোকে জনাব কমেণ্ট কৰি সকলোৱে কেনেকুৱা হৈছে মোৰ ভিডিঅ'টো। পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব, লগতে কাষত যে বেল আইকনটো টিপিককৈ দি দিব, দবাই দিব। থেংক ইউ।